ৰাতিপুৱা ৰ'দডাল দেখি মোৰ মাথাটো বেয়া হৈ গৈছিলে ৰাইজ, কিন্তু যেনে তেনে ফনিয়াই ভাল কৰি ল'লোঁ। ৰাতিপুৱা শুই উঠি পেলাই ঘৰৰ কাম কৰিবলৈ লাগি গৈছোঁ। আজি কি হ'ল নাজানো, মোৰ কাম কৰিবলৈ বহুত মন গৈ আছিলে, সেইকাৰণে এটা এটাকৈ কাম কৰিছোঁ, চব চাফা কৰিছোঁ যিমানখিনি পাৰোঁ। তাৰপিছত আজি মানে মই পাকঘৰটো মুচিলোঁ দেই। আমাৰ পাকঘৰটো অকণমান বেয়া লাগি আছিলে দেখিবলৈ, সেইকাৰণে ভাবিলোঁ আজি পাকঘৰটো মুচি দিওঁ। কিন্তু মই ভাবিছিলোঁ মই গোটেই ঘৰটো মুচিম, কিন্তু পাকঘৰটো মুচি মোৰ এলাহ লাগিলে, সেইটো কাৰণে মই নোৱাৰিলোঁ, অকল মই পাকঘৰটোৱে মুচি থৈ দিলোঁ। তাৰপিছত মোক কাপোৰ ধুবলৈ আছিলে, কাপোৰ ধুলোঁ আৰু গোটেই ঘৰ চৰ চাফা কৰি মেলি এতিয়া মই যাওঁ জবাব ফুলৰ পাত আনিবলৈ। মানে মূৰটো ধুবলগীয়া হৈ আছে, এনেই ধোৱাতকৈ মানে কিবা এটা লগাই লৈ ধুম আৰু ন। এইডাল ৰ'দডাল দেখিছে নহয়, গছজোপা পৰা পাৰ হৈ গুচি গ'লে পূৰা ৰ'দত মই কালুৱা হৈ যাম, সেইকাৰণে মই ছাতিটো লৈ লৈছোঁ, এনেও কালুৱা। এইফালে মই জবাব ফুলৰ পাত আনি চুলিত লগালোঁ, আৰু মানে মই প্ৰায়ে লগাই থাকোঁ দেই, সেইকাৰণে লগাইছোঁ। গোটেই অকণমানো এৰি দিয়া নাই, চব লগাইছোঁ। ভাত বনাবলৈতো আছে, দিনটো মানে কাম কৰোঁতে গৈছে, আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই।